Good morning everyone. Welcome to my Dipanko Vlog YouTube channel. আজি লৈ আহিছো যে আমাৰ যেটো আপকামিং ড্ৰাইভাৰ স্কিল টেষ্ট তাৰ কাৰণে দুটামান কোৱেশ্চন যেটো আমি আজি লৈ আহিছো বিষয়বস্তু জেক আমাৰ যেটো হসৱাসা ব্যৱহাৰ হয় গাড়ীত তাৰ বেসিক অলপ জেকৰ ওপৰত আমি বেসিক দুটামান দুআখা পাতিম আজি আমাৰ মাজত লৈ আহিছো জেকৰ ওপৰত অলপ তেওঁ জ্ঞান আছে তেওঁ বৰ্তমান এটা প্ৰায় 10 বছৰ কৰ্মৰত হৈ আছে আজি আমাৰ মাজলৈ তেওঁ আনিছো এয়া কুৰবান আলী ডাঙৰীয়া নমস্কাৰ কুৰবান আলী ডাঙৰীয়া এতিয়া আমি জানিব বিচাৰিছো যে আজি বিষয়বস্তু জেক এতিয়া আমাৰ জেক আমাৰ গাড়ীত যে আমি ব্যৱহাৰ কৰো কে প্ৰকাৰৰ জেক ব্যৱহাৰ কৰো বেসিক আৰু জেক বুলি ক'লে ঢেৰ থাকিব পাৰে কিন্তু আপোনালোকে যেটো ব্যৱহাৰ কৰি আছে বৰ্তমান কেনেকুৱা ধৰণৰ বা কিমান প্ৰকাৰৰ জেক ব্যৱহাৰ কৰি আছে আমি তো বৰ্তমান 3 প্ৰকাৰৰ জেক ব্যৱহাৰ কৰি আছো আপোনাৰ ফাৰ্স্ট হল বটল জেক এটা আপোনাৰ তাৰ পিছত এটা আছে হাইড্ৰলিক জেক আপোনাৰ আৰু যেটো কোম্পানীৰ পৰা দিয়া গাড়ীৰ লগতে এটো হল আপোনাৰ জেড জেক বুলি জেড জেক ন এটা হল আপোনাৰ যেটো বটল জেক হাইড্ৰলিক জেক আৰু জেড জেক এতিয়া তেওঁ মুখে শুনিলে যে তিনিবিধ তেওঁ ব্যৱহাৰ কৰি আছে বৰ্তমান আৰু এই তিনিবিধ জেকৰে আপোনাৰ কোনখন গাড়ীত কেনেকুৱা ধৰণৰ জেক ব্যৱহাৰ হয় তেওঁ মুখে আজি জানিম এতিয়া কোনটো বা বটল জেক কোনটো বা জেড জেক আৰু কোনটো আমাৰ যেটো আমি কলে হাইড্ৰলিক জেক এটা আমি চাও আহো তেওঁ দেখুৱাব আমাক কোনটো বটল কোনটো হাইড্ৰলিক আৰু কোনটো জেড জেক এয়া তেওঁ আমাক দেখুৱাব ডাঙৰীয়া আপুনি কৈ যাক যে কোনটো বটল জেক আৰু কোনটো জেড জেক আৰু কোনটো হাইড্ৰলিক জেক আমাক এই বুজাই দিব চাই থাকক আপোনালোকে ভিডিঅটো আপোনাৰ এইটো হল বটল জেক আপুনি সৰু সুৰা গাড়ীৰ পৰা আৰম্ভ কৰি 709 আপনি মিনি বাস সকলোতে আপনি ভালকে ব্যৱহাৰ কৰিব পাৰিব কোনো অসুবিধা নহয় তাৰ পিছত 2 নম্বৰ আহিল আপোনাৰ হাইড্ৰলিক জেক এইটো হাইড্ৰলিক জেক ন হাইড্ৰলিক জেক এইটো আপোনাৰ এই আপোনালোকে দেখিছে এইটো হাইড্ৰলিক জেক এইটো বেছিভাগ গ্যাৰেজত ইউজ হয় গ্যাৰেজত আমি কাম কৰাৰ কাৰণে বেছিভাগ ইউজ কৰো এইটো আপোনাৰ সৰু সুৰা গাড়ীতে বেছি ব্যৱহাৰ হয় এইটো আপোনাৰ কেপাসিটি থাকে আপনি কেপাসিটি কিমান মান থাকে আপনি সাপোজ ধৰক এইটো আমাৰ যেটো আছে এইটো 40 কুইন্টাল লৈকে আছে 40 কুইন্টাল ন ঠিকে আছে ডাঙৰ গাড়ীত ডাঙৰ সাইজৰ আহিব এইটো আমাৰ সৰু গ্যাৰেজ এই কাৰণে আমি সৰু সাইজৰ আছে কাৰণ আমি সৰু গাড়ী বিলাকে আমি নিজে চলাই থাকো কাৰণ আমি ডাঙৰ গাড়ী চলাবলৈ আমাৰ প্ৰয়োজন নাই আমাক লাগে খালি সৰু বলেৰো স্কৰপিঅ বা এনেকে সৰু সুৰা গাড়ী বিলাকে নহয় জানো এইটো হল আমাৰ যিবিলাক সচৰাচৰ গাড়ীত লাগি আহে এইটো আপোনাৰ হল জেড জেক বুলি কয় এইটো জেড জেক ন কোম্পানীৰ পৰা দিয়া গাড়ীৰ লগতে আহে এইটো এইটো গাড়ীৰ ওয়েটৰ ওপৰত কথা হিয়ত কোম্পানীয়ে যিমান গাড়ী ওয়েট হ'ব হেকিনি কেপাসিটিতে আপোনাৰ এই জেকটো দিয়ে তেওঁ এতিয়া ক'ব বিচাৰিছে যে এইটো যেটো জেড জেকৰ কথা ক'লে এই জেড জেকটো হল আমাৰ গাড়ী আপোনাৰ ওয়েটৰ ওপৰত ডিপেন্ড কৰি কোম্পানীয়ে হেখন গাড়ীত হেভাবে বনাই পঠিয়ায় এইটো হল জেড জেক দেখিছে এয়া তিনটা জেক তেওঁ সুন্দৰভাৱে বুজাই দিলে এয়া আমাৰ আলী ডাঙৰীয়া সুন্দৰভাৱে বুজাই দিলে যে আৰু আপোনাৰ কেনেকুৱা ধৰণৰ জেক আছে যে হাইড্ৰলিক আপোনাৰ হাইড্ৰলিক লিফট বুলি কয় এইটো আপোনাৰ হয় নেকি হাইড্ৰলিক লিফট হয় এইটো আপোনাৰ গাড়ী একেবাৰে ওপৰলৈ উঠাব গাড়ী সাপোজ ধৰক আপোনাৰ গাড়ী সাইলেন্সাৰ পাইপ কিবা কিবি ফাটি গ'ল এইটো গাড়ী আপোনাৰ 5 ফুট 6 ফুট মান হাইট হয় আমি তলত সোমাই চেক কৰো ঠিক আছে এতিয়া চাও আমি কোনটো হাইড্ৰলিক যে তেওঁ এতিয়া গ্যাৰেজত আমাৰ আছে আৰু তেওঁ আমাক দেখুৱাব সুন্দৰভাৱে বুজাই দিব লোক চাও আমি এয়া তেওঁ আলী ডাঙৰীয়া আমাক দেখুৱাব বিচাৰিছে এইটো আলী ডাঙৰীয়া এইটো কি হাইড্ৰলিক লিফট ন এইটো আমাৰ হাইড্ৰলিক লিফট হয় এইটো গাড়ী আমি ওপৰলৈ উঠাই তলত চেক কৰো এইটো আমাৰ জেগৰ আপোনাৰ কেপাসিটি আছে এইটো এয়া দেখিবলৈ পাইছে মই সুন্দৰভাৱে দেখুৱাই দিছো ইয়াত সুন্দৰকৈ দেখুৱাই দিছে যে এইটো লিফট কেপাসিটি 4000 কেজি এইটো এনেকে সুন্দৰভাৱে লেখা থাকে এয়া এইটো তাৰমানে কি আমাৰ যেটো লিফট দেখুৱালে এইটো কেনেকুৱা ধৰণৰ গাড়ী এটা বলেৰো চলেৰো ইনোভা চিনোভা কিনে উঠি যাব ন ইনোভা আপোনাৰ সৰু গাড়ী যিমান আছে প্ৰাইভেট গাড়ীখিনি এইখিনি গোটেইখিনি ডাঙৰ যদি ডাঙৰ গাড়ী হয় ওয়েট কেপাসিটি বাঢ়ি যাব তেতিয়া কেপাসিটি জেগত বাঢ়ি যাব আজিলে ভিডিঅ'টো ইমানতে ধন্যবাদ ঠিক আছে আলী ডাঙৰীয়া যে আপুনি এইটো এবাৰ আপ ডাউনটো অকণমান দেখুৱাই দিব নেকি এয়া আপোনালোকক মই দেখুৱাই দিছোঁ তেওঁ সুন্দৰভাৱে দেখুৱাই দিব যে কেনেদৰে এইটো ইলেক্ট্ৰিক এইটো ইলেক্ট্ৰিক ন কাৰেণ্টত চলে এয়া দেখিছে সুন্দৰভাৱে উঠি আহিলে এয়া দেখিছে এয়া তেওঁ আকৌ সুন্দৰভাৱে নমাই দিব দেখিছে সুন্দৰভাৱে নামি গৈছে
ইয়াতে গোটেই মেকানিজমটো আছে যিটো আমি আপ ডাউন কৰোঁ ইলেক্ট্ৰিকৰ দ্বাৰা ইয়াতে গোটেইখিনি আছে আৰু এয়া দেখিছে ধন্যবাদ আলি ডাঙৰীয়া যে আমাক যিখিনি আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট দিবলৈ যাব আমাৰ যিখিনি আমাৰ কেণ্ডিডেট যাব তেওঁলোকক ইমানখিনি এটা আপুনি জনোৱাৰ বাবে ধন্যবাদ থাকিল আমাৰ মোৰ চেনেলটোৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ যে ইমানখিনি আমাক জ্ঞান দিয়াৰ বাবে ধন্যবাদ আপোনাকো ধন্যবাদ থাকিল মোৰ ধন্যবাদ এতিয়া শেষত কওঁ যে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকে মৰম দিয়ক লগতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব ধন্যবাদ